মোৰ ৰিস্কটো কোনে ল'ব এতিয়া বাইচান্স মই কালি পৰছো এতিয়া নহ'ব পাৰে পিছত মই কিবা এটা হ'লে মোক ৰিস্ক ল'ব পাৰে মোৰ অসুবিধাটো কোনে চাব এতিয়া মই যদি অসুবিধা হৈ যায় দেখি মই কোনো বেজেই নামাৰো ইয়াত মাৰিব লাগিব মোক ইয়াত মই য'ত দেখাই তাতে মাৰিবি এই মোৰ বডি নহয় নেকি এইটো বডি দৰকাৰ নাই তেতিয়া মাৰিব নালাগে মই মৰি গ'লে গ'লো মোৰ ল'ৰা ছোৱালী চব মাইকী মতা চব লৈ ল'লে চব ফ্ৰী মই যিয়ে নহওক মই নামানো বাদ দে নাই 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 মৰিলে মৰি যাম কথাটো বহুত বুজি পাইছো অসমত কোনোবা ইয়াত শৃংখলা কৰিব পাৰিছে হেমন্তই শৃংখলা কৰিব পাৰিছে হা কোনে শৃংখলা কৰিব অসমত কিমান কাহিনী হৈ আছে ক'ব পাৰে আপুনি পাৰে আপুনি শৃংখলা কৰিব পাৰে অসমত কিমান কাহিনী হৈ আছে নোৱাৰে মোৰ ৰিস্কটো কোনে ল'ব এতিয়া বাইচান্স মই কালি পৰছো এতিয়া নহ'ব পাৰে পিছত মই কিবা এটা হ'লে মোক ৰিস্ক ল'ব পাৰে পাৰিব কোনে ৰিস্ক ল'ব পাৰে তোৰ জীৱনটো বাইদেউ আপোনাৰ জীৱনটো তই ৰিস্ক ল'ব পাৰে নেকি তেতিয়াহ'লে তেতিয়াহ'লে কেলে ইমান জবৰদস্তি কি আছে তাত মই কি আছে তাত কেলে বাধ্যতা কৰি আছে এই চৰকাৰে কেলে বাধ্যতা কৰিছে কি আছে তাত আমার একো নাই জিন্দিগিত সৰু ভেকচিন মাৰা আছে মোৰ বিজি চিজি মই নামাৰো জিন্দিগিত মোৰ বেমাৰ আজাৰো নাই বাল কেলা চৰকাৰ কি বাল ইমান বাধ্যতা কৰি আছে ইয়াত কিহৰ কাৰণে মাৰি